ঘনশ্যাম দাসক প্রমোদ বড় নেতৃত্বাধীন ইপিপিএল সরকারে এই এমপত কর্তন করে আর বিনিময়ত কিন্তু বিটিসির 22 লক্ষ অনাব রাইজর মুখ্যম আঘাত হানিছে। এমপি নবকুমার শৰণীয়াই বিৰুদ্ধে আজি মই খেলিব লগা কি হৈছে? যিজন ব্যক্তিয়ে নিজৰ 10 বছৰ ধৰি নিজৰ চাৰ্টিফিকেটখন ভেলিড কৰিব নোৱাৰে সেইজন ব্যক্তিৰ দ্বাৰা ব্ৰিটিছৰ 22 লক্ষ অনাব ৰাইজৰ জাতি মাতি ৰক্ষা আৰু আমাৰ ভাষা সুৰক্ষিত কৰিব পাৰিব জানো? এই কোকৰাঝাৰ লোকসভা ৰাইজে অন্তত কেৱল 6.5 লাখ 7 লাখ ভোটৰ অন্তত মোক মাৰ্জিনেবল কৰি এটা ভাল এটা ৰিজাল্ট দি কেনে পুনৰবাৰ আমাৰ একতা ঐক্যতাৰ পৰিচয় দাঙি ধৰিব। এমপি নবকুমাৰ শৰণীয়াক এটা কথা স্পষ্ট কৰিব খোজোঁ যে বিতৰ্ক বিসম্বাদ পৰিহাৰ কৰি অন্তত আগন্তুক 5 বছৰৰ কাৰণে জন দাসক আপুনি সহযোগ কৰক। আগতে আজি এবছৰ ধৰি মই এমপি নবকুমাৰ শৰণীয়াক আৰু ঘনশ্যাম দাস ডাঙৰক কৈছিলোঁ যে যিসকল ব্যক্তিৰ 5 দিনত আপোনালোকে সেই চৰকাৰখনে মৃত্যুজত নাম লৈ কেনে আপুনি যি EMৰ পদধাৰী কৰি আছে এদিন নহয় এদিন আপোনাক ৰামঠগন দিব। কাৰণ যিসকল ব্যক্তি আমাৰ মাটি বাৰী আমাৰ ভাষা আমাৰ ভৱিষ্যত সুৰক্ষিত ৰাখিব নোৱাৰে তেওঁলোকৰ লগত আপোনালোকে যিবিলাক মিতিৰ কৰি এই GSPৰ আলম লৈ তেওঁলোকক লগ লাগিছিলে এয়া বাস্তৱৰ ক্ষেত্ৰত এটা জনগোষ্ঠীক দ্বাৰাই দি আপোনালোক পতাইত হ'ব। কিন্তু এটা কথা স্পষ্ট যে এমপি নবকুমাৰ শৰণীয়া আৰু ঘনশ্যাম দাসৰ লগত মোৰ আদৰ্শগতভাৱে নীতিগতভাৱে মতত পাৰ্থক্য হ'ব পাৰে। কিন্তু ঘনশ্যাম দাসক প্রমোদ বড় নেতৃত্বাধীন ইপিপিএল সরকারে এই এমপত কর্তন করে আর বিনিময়ত কিন্তু বিটিসির 22 লক্ষ অনাব রাইজর মুখ্যম আঘাত হানিছে। যেহেতু আঘাতে কিন্তু অনাগত দিনত বিটিসির 22 অনাব রাইজে কিন্তু একত্রিত হয়ে এই ইপিপিএল আর এই বিপিএফ সরকার প্রতিহিত করে অন্তত ঘনশ্যাম দাসক পরিচিত করার প্রতিফলন কিন্তু এবার 1 লক্ষ লোকসভা রাইজে সম্পূর্ণভাবে সাজু হয়েছে। আর ইয়ার প্রতিকার হিসাবে অন্তত আর অনাগত দিনত মই ঘনশ্যাম দাস ডাঙৰীয়া আর এমপি নবকুমাৰ দাস ডাঙৰীয়াক স্পষ্ট কৰিছোঁ যে এয়াই মুখ্য আঘাতে আপোনাক আকৌ বুজাব চেষ্টা পাৰোঁ নেকি যে এয়াই জানো বিটিচিত GSPৰ নাম লৈ মৃত্যুজত কৰাটো আপোনাৰ চৰম ভুল হৈছিল নে হোৱা নাই এবাৰ আপুনি আত্মসমালোচনা কৰিব। এই ক্ষেত্ৰত অসম চৰকাৰো জড়িত আছে সাংঘাতিকপণে। কাৰণ মন কৰিব ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ কাৰণেতো ৰাজনীতি, সেই ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ কাৰণে বিজেপি আৰু ইপিপিএলে ঘনশ্যাম দাসক ৰাতিৰ ভিতৰতে লিলিহঁতক লৈ যোৱাতে কি কৈছিল যে কেৱল মাত্ৰ ঘনশ্যাম দাসে মেজিক নম্বৰ। আজি যিজন ঘনশ্যাম দাসক নিজৰ স্বাৰ্থৰ কাৰণে তেওঁলোকে বিজেপি আৰু ইপিপিএল মিলিত চৰকাৰ গঠন কৰিছে সেইসকল কি মানুহে কিন্তু আজি তেওঁলোকৰ স্বাৰ্থ সিদ্ধি হোৱাৰ লগে লগে তেওঁক লাট মাৰি পেলাই দিছে। এয়াই জানো ৰাজনৈতিক কুমন্ত্ৰ ৰাজনৈতিক কনস্পিৰেচি নহয় নেকি বাৰু? যে আমি জাতি মাতি ৰক্ষাৰ স্বাৰ্থ সংগ্ৰাম কৰা মানুহ, আমি ৰাজপথত গণতান্ত্ৰিক সংগ্ৰামখনৰ বিফলতাৰ পিছত আমি ৰাজনৈতিক সংগ্ৰামৰ মাজেদি কোকৰাঝাৰ লোকসভা সমষ্টি এইবাৰ আগবাঢ়িছোঁ। আৰু মই অন্তত নিশ্চিত যে বিটিচিৰ 22 লক্ষ অনাব ৰাইজে নিজৰ মাটিখিনিৰ কাৰণে 22 লক্ষ অনাবৰৰ ভাষাৰ কাৰণে ল'ৰা ছোৱালী ভৱিষ্যতৰ অন্তত সেই ট্ৰেক্টৰ ইপিপিএল আৰু সেই নাঙল বিপিএফ চৰকাৰৰ যি এক কুমন্ত্ৰণাৰ ফলত এক বিটিচি নামৰ মৰণ পাল। তাৰপিছত প্ৰমোদ বড় নেতৃত্বাধীন ইপিপিএলৰ BTR চুক্তি আমাক কেনেধৰণে ইয়াতে ধ্বংস কৰি ঠেলি দিছে তাৰ বাস্তৱিক প্ৰমাণ কিন্তু এটা দেখা পোৱা গৈছে। গতিকে এয়া যে কেৱল মাত্ৰ সমাৱেশ নহয়, এয়া অবৰ সুৰক্ষা সমিতি আৰু অবৰ ৰাইজৰ মাটি ভাষা আৰু নিজৰ সংস্থাপনৰ অধিকাৰৰ স্বাৰ্থত এয়া আমি একত্ৰিত শক্তি। আৰু এই একত্ৰিত শক্তি অনাগত দিনত সেয়া BPF চৰকাৰেই হওক বা ইপিপিএল চৰকাৰে বা বিজেপি হওক সকলোৱে কিন্তু পৰাস্ত কৰি অন্তত 1 নং কোকৰাঝাৰ লোকসভাৰ পৰা জন দাসক বিপুল ভোটত বিজয় সাব্যস্ত কৰি এই লোকসভা মস্তক কিন্তু তেওঁলোকে পঠোৱাৰ কাৰণে প্ৰস্তুত। এইবাৰ এটা কথা স্পষ্ট আগতে কৈছোঁ আপোনালোকক যে এমপি নবকুমাৰ শৰণীয়াই বিৰুদ্ধে আজি মই খেলিব লগা কি হৈছে? আজি এমপি নবকুমাৰ শৰণীয়াই 10টা বছৰ এই বিটিচিৰ অনাবৰৰ মানুহখিনিক যি আৱেগ যি অনুভূতিক যি তেওঁক লৈ কেনে যে 14 চনত ভাৰতবৰ্ষৰ ভিতৰত তেওঁ সৰ্ববৃহৎ ভোটে যি সাব্যস্ত কৰিছিলোঁ আচলতে তেওঁ কি কৰিলে আজি মই ক'বলৈ কুণ্ঠাবোধ হয়। তথাপি কৈছোঁ আপোনালোকক যিজন ব্যক্তিয়ে নিজৰ 10 বছৰ ধৰি নিজৰ চাৰ্টিফিকেটখন ভেলিড কৰিব নোৱাৰে সেইজন ব্যক্তিৰ দ্বাৰা ব্ৰিটিছৰ 22 লক্ষ অনাব ৰাইজৰ জাতি মাতি ৰক্ষা আৰু আমাৰ ভাষা সুৰক্ষিত কৰিব পাৰিব জানো? সেয়েহে এমপি নবকুমাৰ শৰণীয়াক এটা কথা স্পষ্ট কৰিব খোজোঁ যে বিতৰ্ক বিসম্বাদ পৰিহাৰ কৰি অন্তত আগন্তুক 5 বছৰৰ কাৰণে জন দাসক আপুনি সহযোগ কৰক। আৰু অনাগত দিনত এই অবৰ সংগ্ৰামখন আপোনালোকে সহযোগ কৰি আমাৰ বিটিচিত যে এই ইপিপিএল BPF চৰকাৰে আমাক যে এক মাটি বাৰী সমস্যা আদি কৰি এডিকশ্যনৰ পৰা আৰম্ভ কৰি নামজাৰি চিধানামজাৰি ৰেজিষ্টাৰ বন্ধ কৰি তাৰ প্ৰতিক্ৰিয়া আপোনালোক আমি একসাথ হৈ কেনে অবৰ সংগ্ৰাম সুৰক্ষা সমিতিৰ পক্ষে জন দাসক সহায় কৰি এই সংগ্ৰামী সত্তাক জীয়াই ৰাখক। আপুনি আপোনাক প্ৰতিদ্বন্দ্বী বুলি ক'ব লগা একো নাই। কাৰণ কি এটা মন কৰিব মই ৰাজ্য সংগ্ৰামখনৰ ৰাজনৈতিক
এই পথত নামি পৰিছোঁ আৰু মই নিশ্চিত MP নৱকুমাৰ শৰণে যেনেকৈ 2014 চনত ভাৰতবৰ্ষৰ দ্বিতীয় স্থানতে জয়যুক্ত কৰিছিলে মই জানো যে BPF আৰু APPL আৰু BJP এই মৃত্যুজোঁট আলম লৈ আমাক অধিকাৰ হেৰুৱা সংগ্ৰামৰ ক্ষেত্ৰত এই কোকৰাঝাৰ লোকসভা ৰাইজে অন্ততঃ কেৱল 6.5 লাখ 7 লাখ ভোটৰ অন্তত মোক মাৰ্জিনেবল কৰি এটা ভাল এটা ৰিজাল্ট দি কেনে পুনৰবাৰ আমাৰ একতা ঐক্যতাৰ পৰিচয় দাঙি ধৰিব। नोंथांमोनहा गावबा गावनि गथ'खौ काराटेनि सासे राफोद गेलेगिरि खालामनो गोसो दं नामा? हादरसायारि, हादरारि, हादर गेजेरारि थाखोसिम गेलेग्रा खालामनो गोसो दंब्ला नोंथाङा गोबाव दा खालामसै। सासे राफोद रोंखा-राखा काराटे गेलेगिरि खालामनो थाखाय नोंथाङा जानजि खाफ्रादो आरो मुं थिसनहैदो गलामगुरि काराटे एकाडेमियाव। रोखा खौरांनि थाखाय 8720903713 मबाइल नाम्बाराव कन्टेक्ट खालामनो हागोन। बेबायदिनो बड' हाउस काराटे एकाडेमिनि थाखाय 6900451157, बेंटल काराटे एकाडेमिनि थाखाय 9678041226, बेरहांगाव काराटे एकाडेमिनि थाखाय 6901341656 आरो धालिगाव काराटे एकाडेमियाव मुं थिसननायनि थाखाय 8720903713 मबाइल नाम्बाराव खौरां लानो हागोन। मख'जाथावदि बे सोलोंसालिनिफ्राय सिगांनिफ्रायनो हादरसायारि, हादरारि, हादर गेजेरारि थाखोनि बादायलायनायाव गोबां फरायसाफोरा बान्था मोननो हाबोदों। बे मुंख'नाय फोरोंसालियाव रोंग'थि गोनां फोरोंगिरिया फोरोंथाय होनानै नोंथांनि गथ'खौ सासे राफोद काराटे गेलेगिरि सोरजिनायाव मदद आरो जाफुंसार खालामगोन। अब्ला मानोथो गोबाव खालामनो? थाबैनो नोंथांमोनहाबो नोंथांनि गथ'खौ मुं थिसनहैदो। 9, 10.